হয়, দৰাচলতে আমাৰ যোৱাকালি পৰিলক্ষিত হৈছে যে পৰহি নিশাৰ সময়ত এটা নাইট একশ্যন কৰি আমাৰ যি কোকৰাঝাৰৰ দ্বিতীয় ইনচাৰ্জ সোমেশ্বৰ ব্ৰহ্ম ডাঙৰীয়া তেখেতক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰাৰ পিছত এক বৃহৎ কেলেংকাৰী আজি ফাদিল হৈছে, যি নেকি আজি আমি মিডিয়াৰ জৰিয়তে সকলোৱে দেখিবলৈ সক্ষম হৈছোঁ। আজি শ্ৰীৰামপুৰ গেটত বিভিন্ন ট্ৰাক ৰখুৱাই শ্ৰীৰামপুৰ গেটত বা শিমলটাপুৰ অঞ্চলৰ পৰা বিভিন্ন ট্ৰাক, বিভিন্ন সৰু সুৰা গাড়ী, বিভিন্ন নতুন যিবিলাক চেচি সোমাই আহে সেইবিলাকৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰিছিলে বহু দালালে, আৰু সেই দালালৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিলে এই দ্বিতীয়গৰাকী। তাৰ বাবেই সেই দালালৰ ষ্টেটমেণ্টতে সেই দ্বিতীয়গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আমি শুনিবলৈ সক্ষম হৈছোঁ। আৰু সূত্ৰমতে প্ৰকাশ কৰা হৈছে যে দ্বিতীয়গৰাকীয়ে কেৱল 2-3 দিন বা এসপ্তাহৰ পৰাই নহয়, বহু দিনৰ পৰাই এই শ্ৰীৰামপুৰৰ চিণ্ডিকেটৰ মানে কাণ্ডাৰী ৰূপে তাতে জড়িত হৈ আছিলে। কিন্তু এটা কথা মই ক'ব বিচাৰোঁ, আজি বিশেষকৈ অসম আৰক্ষীক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া, অসম আৰক্ষীৰ স্পেচিয়েল DGP GP সিং ডাঙৰীয়া আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে চিণ্ডিকেট ৰাজৰ বিৰুদ্ধে, তাক কিন্তু শলাগ ল'বলগীয়া। তদুপৰি মই তেওঁলোকলৈকে এটা আহ্বান আৰু কাটৰ অনুৰোধ কৰিছোঁ যে যি 8-9জন দালাল শ্ৰেণীৰ লোক যোৱা দুদিনত বা যোৱাকালিৰ ভিতৰত গ্ৰেপ্তাৰ কৰা হ'ল, তাতে কিন্তু বহু ৰৌ বৰালি সাৰি গৈছে। কেৱল সেই দালালবোৰে নহয়, সেই দালালবোৰক গ্ৰেপ্তাৰ কৰিলে কেতিয়াও তদন্তৰ মানে ছাকচেছফুল নহ'ব বুলি মই অনুভৱ কৰোঁ। এজন জাগ্ৰত নাগৰিক হিচাপে বা এজন এই অঞ্চলৰ সচেতন যুৱক হিচাপে মই এইটো ডাঠি ক'ব পাৰোঁ যে এই চিণ্ডিকেটৰ সৈতে জড়িত বিভিন্ন সাংবাদিকসমূহ আছে। আনকি মই আপোনাক এটা ক্লু দিব বিচাৰিছোঁ যে গুপ্তা উপাধিধাৰী এগৰাকী সাংবাদিকো হৰ্তাকৰ্তা ৰূপে আনকি তেওঁ এই চিণ্ডিকেটৰ মানে দৰদাম মধ্যস্থতা কৰাটো জড়িত হৈ আছিলে। তো গুপ্তা নামৰ সাংবাদিক, এই নামধাৰী সাংবাদিক যিগৰাকীৰ কাৰণে আজি ক'ব গ'লে গোসাইগাঁও বা কোকৰাঝাৰ অঞ্চলৰ সাংবাদিকসমূহ বা সাংবাদিক গোষ্ঠীৰে আজি সন্মানত মানে লাঘৱ হোৱাৰ দৰে হৈছে, তাৰ বিৰুদ্ধেও অতি শীঘ্ৰে অনতি পলমে মানে একশ্যন ল'ব লাগে অসম আৰক্ষীয়ে। আৰু মই বিশ্বাস কৰোঁ গুপ্তা ডাঙৰীয়াৰ যদি CDR কল ডিটেইল ৰেকৰ্ড, গুপ্তা ডাঙৰীয়াৰ যদি তেওঁৰ কথোপকথন, গুপ্তা ডাঙৰীয়াৰ যদি নেটৱাৰ্ক সম্পূৰ্ণ যাচি চোৱা হয়, তেতিয়াহ'লে নিশ্চিতভাৱে কিন্তু মানে যেনেকৈ কেঁচু খুন্দতে সাপ ওলাই পৰে তেনেকুৱা ওলাই পৰিব। চাওক, ৰাজনৈতিক নেতা জড়িত নথকা কৰি কোনো এটা ঠাইত চিণ্ডিকেট চলোৱাটো অসম্ভৱ। তো ইয়াতে নিশ্চিতভাৱে কোনোবা লোকেল ৰাজনৈতিক নেতাই জড়িত থাকিব। ইয়াতেতো আহি কোনো আমাৰ বাঘা অসমৰ কেন্দ্ৰীয় মন্ত্ৰী বা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহি চিণ্ডিকেট নকৰে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি মানে স্বচ্ছ নিকাহ আৰু ক'ব গ'লে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি ডাইনামিক নেতৃত্বত যি মানে ভ্ৰষ্টাচাৰ বিৰোধী বা দুৰ্নীতি বিৰোধী যিবোৰ পদক্ষেপ গ্ৰহণ কৰি আছে অসম চৰকাৰে, তাক ভেঙুচালি কৰি তাক মানে জলাঞ্জলি দি যিবোৰ নেতৃত্বই ইয়াতে তাৰমানে এই চিণ্ডিকেট ৰাজৰ সৈতে জড়িত হৈ আছে, এয়া অতিকৈ দুখজনক বুলি মই আখ্যা প্ৰদান কৰোঁ। আৰু লগতে মানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈকে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ, কঠোৰতকৈ কঠোৰতম পদক্ষেপ গ্ৰহণ কৰি যাতে অসম চৰকাৰৰ যি ছিষ্টেম বা গৃহ বিভাগক বদনাম কৰাৰ কাৰণে যি ষড়যন্ত্ৰ চলাইছিলে, অসম চৰকাৰৰ গৃহ বিভাগক বদনাম কৰাবলৈ এছাম নেতৃবৰ্গই ষড়যন্ত্ৰ চলাইছিলে যে শ্ৰীৰামপুৰত চিণ্ডিকেট চলে আৰু তাতে হয়তো কোনোবা অসমৰ নেতাই ভাগ পায়। কিন্তু দৰাচলতে তেনেকুৱা নহয়। কিছুমান ইয়াৰ মুষ্টিমীয় নেতা পালি নেতাই নিজৰ সুযোগ গ্ৰহণ কৰিবৰ কাৰণে গৃহ বিভাগৰ তলত গৃহ বিভাগক ফাঁকি দি আৰু কিছুমান সাংবাদিকৰ মধ্যস্থতাৰ সহায় লৈ তেওঁলোকে এইবোৰ দুৰ্নীতি চলাইছে। আশা কৰোঁ যে অসম আৰক্ষীয়ে আগন্তুক দিনত ৰাইজৰ আস্থা জিনিবলৈ সক্ষম হ'ব আৰু মূল যিজন অপৰাধী সেইগৰাকীও গ্ৰেপ্তাৰ অতি শীঘ্ৰে হ'ব বুলি মই অনুভৱ কৰোঁ। চাওক, ব্ৰইলাৰ মুৰ্গী বুলি নহয়, আজিৰ দিনত হাঁহ কুকুৰা সকলোৰে দাম বৃদ্ধি হৈছে। এটা নিশ্চিতভাৱে ৰেট ইনফ্লেশ্যন থাকে, মূল্য বৃদ্ধি থাকে। হকে বিহকে আমি সকলো কথাতে চিণ্ডিকেটৰ কথাটো জাপি দিব নোৱাৰোঁ। কিন্তু হয়তো যদি 1 কেজিত 80 টকা বৃদ্ধি হৈছে ব্ৰইলাৰ মুৰ্গী, তাৰ পৰা হয়তো 120 টকা, মই নিজে বজাৰ নকৰোঁ যিহেতু মোৰ ঘৰৰ মানুহে বজাৰ কৰে, তো 120 টকা যদি ব্ৰইলাৰ মুৰ্গীত 1 কেজিত বৃদ্ধি হৈছে, হয়তো
50 বা 60 টকা যিটো নেচাৰেল গ্ৰথ বা নেচাৰেল ইনফ্লেশ্যন দ্ৰব্যমূল্য বৃদ্ধি তাৰ কাৰণে হৈছে, বাকী একাংশ হয়তো চিণ্ডিকেটৰ কাৰণেও হোৱা বুলি মই অনুভৱ কৰোঁ, বা তাক নুই কৰিব দৰাচলতে নোৱাৰি কিন্তু, কাৰণ ভাবিলেই তাতে সকলো এজন সচেতন মানুহে যদি ভাবে 120 টকা মানে এমাহ দুমাহৰ ভিতৰতে বৃদ্ধি হোৱাটো স্বাভাৱিক নহয়।